10 ছেপ্টেম্বৰ সমগ্ৰ অসমবাসী বাট চাই আছে, আপুনি চাগে বাট চাই আছে। 10 ছেপ্টেম্বৰ যিটো হাজিল কৰিম কৈছিলে, আপুনি কি ক'ব এই মুহূৰ্তত? ফ্লপ, মহা ফ্লপ। মই সেইদিনাও কৈছোঁ যে ইমান দিন ৰাইজক ভুৱা কথা কৈ অপপ্ৰচাৰ চলাই তেওঁলোকে যে ৰাইজৰ মূল্যৱান সময় নষ্ট কৰিলে। ফ্লপ এটা চিনেমা। আজি সেই তাৰ বাবে আজি তেওঁলোকে ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব আৰু সেইদিনা চব কথা ওলাই যাব যে ইমান দিন চিঞৰ বাখৰ কৰি একোৱে যে নাপালে, সেইটোৱে তেওঁলোকৰ সেইদিনা প্ৰমাণ হ'ব। তাৰ সেইদিনা ৰাইজৰ সন্মুখত তেওঁক ক্ষমা বিচাৰিব লাগিব। যিহেতু কিবা ৰাজনীতি ত্যাগ কৰিম বুলি কথা এটাও কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেওঁতো মই কৈছোঁ যে তেওঁলোকে প্ৰমাণ আছে, তথ্য কিবা পাইছে, ৰাজহুৱা কৰক। ইয়াৰ আগতেও কৰিব লাগিছে। যদি দাদা প্ৰমাণ হয় আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব? তেখেতে পদক্ষেপ কৰিব। তেওঁলোকৰ মই কৈছোঁ তেওঁলোকৰ একোৱে তেওঁলোকৰ নাই। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ। তো ফ্লপ যেতিয়া তেওঁলোকৰ মিছা কথা লুকাবলৈ বাৰম্বাৰ যে মিছা কথা কৈ থাকিব সেয়া অৱস্থা আজি মুখ্যমন্ত্ৰী হৈছে। মিছা কথা লুকাবলৈ 1000 মিছা কথা ক'বলগীয়া হৈছে আৰু তাৰপিছত তেওঁ নিজে স্বীকাৰ কৰিছে যে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1000 মিছা কথা ক'ব পাৰোঁ। এনেধৰণৰ মানুহৰ ওপৰত কি বিশ্বাস কৰিব?